নমস্কাৰ ছাৰ বাইদেউসকল, মোৰ অন্য এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰুবুল ডিজিটেল আছাম। আমি ইতিমধ্যে সকলো ছাৰ বাইদেউ শিক্ষাজ্যোতি এপত এটেণ্ডেঞ্চ দি আহিছোঁ, লগতে ছাত্ৰ ছাত্ৰীসকলে এটেণ্ডেঞ্চ আমি শিক্ষাজ্যোতি এপত লৈ আছোঁ। যদিও আমাৰ নেটৱৰ্ক ইছ্যু বহুত হৈ আছে, বহুতো সময়ত আমাৰ কিছুমান বিদ্যালয়ত নেটৱৰ্কৰ অৱস্থা একেবাৰে বেয়া, গতিকে আমি এটেণ্ডেঞ্চ লোৱাত বহুতো অসুবিধাৰ সন্মুখীন হৈছিলোঁ আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ এই কথা অৱগত কৰা হৈছিল। এইখিনিতে আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াই যোৱাকালি টুইট যোগে জনাইছিল যে আমি আপোনালোকে স্ক্ৰীণত দেখি আছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিটো আমাৰ টুইট কৰিছিল যে শিক্ষাজ্যোতি এপত আমি অফলাইনত উইথাউট এ নেটৱৰ্ক আমি কিদৰে আমি এটেণ্ডেঞ্চ ল'ব পাৰিম, সেই বিষয়ে তেওঁ অফিচৰ লগত আলোচনা কৰিম বুলি কৈছিলে। সেইমতে আজি SSAৰ মিছন ডাইৰেক্টৰ ওম প্ৰকাশ ছাৰৰ পৰা অলপ আগতে আমাৰ মেছেজ এটা যিগতিকে আউট হৈছে, মেছেজটোত তেওঁ কৈছে যে আপোনালোকে স্ক্ৰীণত দেখিছে টুমৰো আপডেটেড ভাৰ্চন অফ 6.2 এপ উইল বি এভেইলেবল, প্লিজ আস্ক অল টু আপডেট। সকলোকে আপডেট কৰিবলৈ কোৱা হৈছে। আপোনালোকৰ টেবলেটত শিক্ষাজ্যোতি এপটো আপডেট কৰি ল'ব। আপোনালোকে আপডেট কৰিবলৈ শিক্ষাজ্যোতি এপটো যেতিয়া খুলিব তেতিয়া আপডেট অপশ্যন আহিব পাৰে। যদি আপডেট অপশ্যন নাহে আপোনালোকে প্লে ষ্ট'ৰত গৈ শিক্ষাজ্যোতি বুলি চাৰ্চ কৰাৰ পিছত আপোনালোকে শিক্ষাজ্যোতি এপটো অ'পেন কৰিবলৈ যোৱাৰ পিছত আপোনালোকে আপডেট অপশ্যনটো পাই যাব। আপুনি তাত আপডেট কৰি ল'ব। আপুনি যেতিয়া প্লে ষ্ট'ৰত গৈ আপডেট কৰি ল'ব তাৰপিছতে আপোনালোকে অফলাইন মোডত এটেণ্ডেঞ্চসমূহ দিবলৈ সক্ষম হ'ব। আপোনালোকে সকলোকে আপডেট কৰিবলৈ কোৱা হৈছে। অনলাইন ওৱান্স আপডেটেড এটেণ্ডেঞ্চ কেন বি টেকেন উইথাউট এভেইবিলিটি অফ লোকেশ্যন অনলাইন। আপোনালোকে টেবলেটৰ যিটো লোকেশ্যন আছে সেই লোকেশ্যনটো আপোনালোকে অন কৰি ল'ব। বাকী আপোনালোকৰ যিটো ডাটা, আমাৰ যিটো মোবাইল ডাটা, সেইটো আপুনি অফলাইন থাকিলেও কথা নাই, কিন্তু আপোনালোকে টেবলেটৰ যিটো লোকেশ্যন সেইটো লোকেশ্যনটো আপোনালোকে অন কৰি ৰাখিলেই হ'ব। আজিলৈ ভিডিঅ' এইখিনিয়েই, আৰু পিছলৈ আমি ইয়াৰ বিষয়ে সবিশেষকৈ আলোচনা কৰিম। ধন্যবাদ।